এগৰাকী উচ্চ শিক্ষিতা যুৱতী নাম স্মৃতিৰেখা পদপথৰ কাষত এখন ফাষ্টফুড খুলি নতুন ব্যৱসায় আৰম্ভ কৰিছে এইগৰাকী উচ্চ শিক্ষিতা যুৱতীয়ে অপূৰ্ব সুন্দৰী যুৱতী হাতৰ পৰশত বান পাই উঠিছে সুস্বাদু আধুনিক ব্যঞ্জন স্মৃতিৰেখাৰ এই ব্যৱসায় প্ৰতিষ্ঠানৰ নাম দিছে পেৰাডাইজ গ্ৰিল যি সময়ত বহু নিবনুৱা যুৱক যুৱতীয়ে স্থানীয় ব্যৱসায় আৰু শাৰীৰিক শ্ৰমৰ ফালে পিঠি দি এটা চাকৰি বিচাৰি হাবাথুৰি খাইছে তেনে সময়তেই শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ নগৰত এইগৰাকী উচ্চ শিক্ষিতা যুৱতীয়ে দেখুৱাইছে স্বাৱলম্বিতাৰ পথ পদপথৰ কাষত এখন ফাষ্টফুড খুলি নতুন ব্যৱসায় আৰম্ভ কৰিছে উচ্চ শিক্ষিতা যুৱতী স্মৃতিৰেখা বৰগোহাঁইয়ে পেৰাডাইজ গ্ৰিল বিশেষকৈ শিৱসাগৰ জিলাৰ শিমলুগুৰি খাদ্যৰসিকসকলে পেৰাডাইজ গ্ৰিলত ল'ব পাৰিব নতুন নতুন খাদ্যৰ সোৱাদ ইতিমধ্যে পেৰাডাইজ গ্ৰিলৰ জৰিয়তে আৰ্থিকভাৱে লাভান্বিত হৈছে স্মৃতিৰেখা প্ৰতিদিনে সন্ধিয়া গ্ৰাহকে ভিৰ কৰেহি পেৰাডাইজ গ্ৰিলত প্ৰত্যেক দিনাই সুস্বাদু খাদ্য সম্ভাৰে আকৰ্ষিত কৰে গ্ৰাহকক কিন্তু ব্যৱসায়ৰ মাজতো শিক্ষা জীৱন আগবঢ়াই নিব বিচাৰে স্মৃতিৰেখাই তাৰ সমান্তৰালভাৱে পেৰাডাইজ গ্ৰিলৰ বহুল প্ৰসাৰৰ চিন্তা স্মৃতিৰেখাৰ